চাটনি বনাই খাওঁ। বিহু বতৰ তাতে ঘৰতে পাপাই খাবৰ কাৰণে সৰু সৰুকৈ খেতি কৰিছে। লাই শাক কেইজোপামান, ধনিয়া কেইজোপামান, তাৰে ধনিয়া কেইজোপামান বুটলি দিওঁ, লাই শাক পাপা বুটলি দিওঁ। একচুৱেলি কি হ'ল, ধনিয়া সিঁচোতে মানে এনেকুৱাই বৰষুণ দিলে সেইকেইদিন ধনিয়া পাবলেই নাই। কেইজোপামান বুটলি দিওঁ। গাহৰি মাংস, লাই, ধনিয়া চাটনি খাই পাইছেনে আপোনালোকে? তেনেকৈ বনাই খাই চাবচোন। অলপমান নেমু চেপি দিব তাতে, ভোট জলকীয়া, ইমান যে ধুনীয়া লাগে। মায়ে বিলাহী কৰিছে, সৰু সৰু ধনিয়া আৰু কেইডালমান নি থৈছোঁ, এইকেইডালো লৈ যাওঁ। ইফালে পাপাই আমাৰ পুখুৰী শ'ল মাছৰ বৰশীটো তিয়াইছে। ভাবিছে যে ধনিয়া সৈতে পিটিকা কৰি খাম বুলি পুৰি পেলাই। ইমান কেইডালমান ধনিয়া আনিলোঁ আৰু কেইডালমান ভিতৰত আছে, ধুনীয়াকৈ খাম। বিলাহী ধনিয়া চাটনি বনাব লাগিব। ইফালে গাহৰি মাংসৰ লগত ধনিয়া, লাই শাক, জলকীয়া, আৰু ইফালে নেমু ছিঙি থোৱা আছে, নেমু দিয়া হ'ব। অকণমান আদা নহৰু দি দিম আৰু ইয়াৰ লগতে। নহৰুটো বেছি নাখাওঁ, কেঁচাকৈ দিব লাগিব যে, সেইকাৰণে পুৰি পেলাই দিওঁ বুলি পাৰে আপোনালোকে। পুৰি পেলাই অকণমান নহ'লে বা নহৰুটো ফুটা ফুটা কৰি গুচাই পেলাই পেনত অকণমান গৰম কৰি পেলাই পিচি দিলেও বহুত ধুনীয়া লাগে খাবলৈ সোৱাদটো। বাট ইমান সময় নাই মোৰ ওচৰত, চিম্পুলকৈ বনাম যিহেতু। কেঁচা নহৰু কমকৈ দিম। চাটনি দুটা বনিব, এটা সেইকাৰণে আদা অকণ অকণমান ডাঙৰকৈ লৈছোঁ, কাৰণ বিলাহী পিটিকাৰ লগতো দিম বুলি ভাবিছোঁ। পোৰা বিলাহী চাটনি বনিব। আৰু লগতে মানে আপোনাৰ ধনিয়া, গাহৰি মাংস আৰু এইটো চাটনি বনাম, লাই শাক। বিলাহী চাটনি বনিব। জলকীয়াটোতো ইমানকৈ খাব পৰা নাযায়, বাট ইমানেই জলকীয়া খাবলৈ ল'লোঁ আমি। ঘৰৰ তিনিটি প্ৰাণ, কিন্তু আমাৰ এটা জলকীয়া পাত্তাই নাযায়, পূৰা খাই দিব পাৰোঁ। আদা অলপ কাটি দিছোঁ। এইটো মায়ে দি দিলে আপোনাৰ আদা দিলে, জলকীয়া দিয়া নাই এতিয়ালৈকে, জলকীয়া দিব, পিঁয়াজ দিলে। মানে হাতেৰে পিচিবলৈ বেয়া লাগে ন, গাহৰি মাংসকণ একদম কোমলকৈ ড্ৰাই ফ্ৰাই কৰিছোঁ, বইল কৰি লৈছোঁ। বইল কৰি পেলাই অকণমান ফ্ৰাই কৰি দিছোঁ। তাত আপোনাৰ মছলা দি দিব পাৰে, যেনেকৈ ধনিয়া গুড়ি কৰিও দিব পাৰে, অলপমান গোটাকৈ কেইটামান জালুক, জিৰা পাউডাৰ, এনেকৈ অকণমান মিক্স কৰি পেলাই, যাতে চিম্পুল হয়, বেছি মছলা খাব লাগে। অকল কণী দিম, মাংস বেছি নিদিওঁ, কাৰণ মাটো নাখায়, পাপা আৰু মইহে খাম। নিমখ অলপ দি দিয়ে, ইয়াতো দিব লাগিব। আগত ধনিয়া আৰু লাই শাকখিনি ৰেডি কৰি লওঁ, তাৰপিছত মাংসটো কুটি দিম সৰু সৰুকৈ। তাৰপিছত বনাই দিম। এইফালে আমাৰ অলৰেডি ৰেডি হৈ গৈছে। এতিয়া ধনিয়া দি দিব ইয়াত, আৰু জলকীয়া দিব লাগিব। দি দিলে আৰু ঘৰৰ ধনিয়া নতুনকৈ ওলাইছে, অকণমান ওলালে। বৰষুণ একেৰাহে হ'ল যে ধনিয়াখিনি ভাল নহ'ল। তো যেনে তেনে খাবলৈ হ'ব আৰু। ইমান দিনৰ মূৰত আহিছোঁ, এইটো সুবিধাটো পাইছোঁ যে ঘৰতে ধনিয়া খাবলৈ পাইছোঁ, লাই খাবলৈ পাইছোঁ, আৰু ঘৰৰ চব্জি খাবলৈ পাইছোঁ। ইয়াতকৈ ভাল লগা একোৱেই নাই ক'বলৈ গ'লে। লাইখিনি অকল কুটিলে নহ'ব, একচুৱেলি হাতেৰে মোহাৰি পেলাই অকণমান তাৰ যিটো কি বুলি কয় সোৱাদ হয় বা গোন্ধ হয়, সেইটো অকণমান পিটিকি পেলাই মচৰি উলিয়াই দিব লাগে, অকণমান পিটিকি কৰি। তেতিয়া সোৱাদটো ভাল লাগে। গোন্ধটো ধুনীয়া আহিছে কৈছে, আৰু ধনিয়া গোন্ধটোতো ৰাম ক'বই নালাগে। মই একদম উঘালি থাকোঁতে গধূলি আহিছোঁ আৰু ধনিয়া। খাবলৈ সোৱাদেই বেলেগ হ'ব, গম পাইছে আপোনালোকে। ভোট জলকীয়াটোতো ক'বই নালাগে, আৰু মায়ে কাটি দিছে জলকীয়া। বহুত জ্বালা যে বেছি দিব নোৱাৰি। চাটনি বিলাহী চাটনিটো দিব আছে, গাহৰিৰ কাৰণে হৈ আছে। অলপমান আদা কুটি দিছে মায়ে। তাৰপিছত নক'লেও অকণমান জালুক
ইয়াত অকল নিমখ দিব লাগিব আৰু নেমু অলপ চেপি দিম আমি। কেঁচা বুলি ক'লে কেঁচা তেল দিব লাগিব। কেঁচা তেলটো মেইন, সেইটোতো দিব লাগিব। বিলাহী পিটিকাটো দিব আছে, সেইটো দিব লাগিব। মাংসখিনি এনেকৈ সৰু সৰুকৈ কাটি দিছে মায়ে। ধনিয়াখিনিও কুটি দিলে মায়ে। এতিয়া মাংসখিনি ইয়াত দি দিছে, ধনিয়াখিনিও দি দিব লাহে লাহে। দুজন মানুহৰ কাৰণে সেইকাৰণে বেছি বনোৱা নাই, কাৰণ ইমান আমাৰ পাপাও খোৱাত এক্সপাৰ্ট নহয়। টেষ্ট কৰি চাব, গোটেইখিনি ময়ে খোৱা হ'ব, সেইকাৰণে বেছিকৈ বনাবলৈ বিলাহীখিনি মায়ে মিক্স কৰি দিলে ধুনীয়াকৈ। এতিয়া নেমুটো কাটি দিয়া লাহে লাহে। ঘৰৰে কাজি নেমু হয়, ৰসাল বহুত হয়। একচুৱেলি নেমু এতিয়া কি হয়, আমি এতিয়া তাত থাকোঁতে কিনি খাবলগীয়া হয়। আপোনাৰ 20 টকা দুটা দিয়ে, কেতিয়াবা 3 খালে বৰ মনত পৰে তেতিয়া ঘৰতে। এতিয়া ঘৰতে আমাৰ নিজৰ নেমু হয়, যেতিয়াই মন যায় তেতিয়াই খাব পাৰি। ঘৰৰে জলকীয়া, ঘৰৰে হয়, মানে কিনিবলগীয়া নহয় ক'বলৈ গ'লে। সেইকাৰণে এতিয়া ইয়াতে নিমখ অলপ দি দিয়ে আৰু নেমু অলপ চেপি দিম খোৱাৰ সময়ত, কাৰণ নেমুখিনি এতিয়াই চেপি থ'লে মানে কথাটো বেয়া হ'ব, সোৱাদটো অকণমান হেৰি হৈ যাব। খোৱাৰ আগে আগে চেপি ল'ম। ধনিয়াবোৰ এতিয়া মানে ইমানেই টেষ্টি, এনেকৈ এখিলি পাতো পেলাবলৈ মন নাই। অলমষ্ট এইখিনি ৰেডি হৈ গৈছে। নিমখ দিম আৰু মিঠাতেল দিম আৰু নেমু চেপি দিম, বাছ। বিলাহীটো নেমু নেচেপো, চালাড আপোনাৰ গাহৰি চাটনিটোত নেমু চেপি পেলাই কমপ্লিট হৈ যাব, খাব পৰা। আৰু এটা বস্তু বনাইছিলোঁ, যোৱাকালি ৰাতি বনাইছিলোঁ হঠাতে। মাংস মানে একচুৱেলি পাপা মই বেছি খাব নোৱাৰোঁ। আলহী আহিছিলে, কালি গ'ল আমাৰ দিনতে বিহু নিয়ম কৰি আজৰি হোৱাৰ পিছত। সেইকাৰণে মাংসখিনি ইমানকৈ কি কৰিম, ভাবিলোঁ ঘৰতে খাবৰ কাৰণে অকণমান আচাৰ বনাওঁ। তো গাহৰি মাংসৰে আচাৰ বনালোঁ, ৰাতি বনালোঁ হঠাতে। তো ভিডিঅ' বনাই দিবলৈ নহ'ল। নেক্সট টাইম যেতিয়া বনাম তেতিয়া নিশ্চয় ভিডিঅ' বনাই পেলাই ফটো দেখাম যে গাহৰি মাংস আচাৰটো কেনেকৈ বনায়। কিন্তু খাবলৈ বহুত টেষ্টি হৈছে। মই নিজে বনাইছোঁ, মায়েও হেল্প কৰিছে, দুইজনী মিলি বনাইছোঁ। কিন্তু মই নিজে খাই ভাল পাইছোঁ। নেক্সট টাইম যেতিয়া ভিডিঅ'টো বনাই পেলাই আপোনালোকলৈ আগবঢ়াম, যাতে আপোনালোকেও চাই বনাই পেলাই তেনেকৈ খাব পাৰে ঘৰতে। একদম সহজ পদ্ধতি। আৰু একচুৱেলি কালি লৰালৰিকৈ বনোৱা হ'ল যে, গাহৰি মাংসটো বইল কৰি পেলাই শুকুৱাই বনাব পাৰিলে বেছি ভাল। কিন্তু ঘৰতে দুদিনমানৰ কাৰণে খাবৰ বাবে বনাইছোঁ যে, তো সেইকাৰণে কি কৰিলোঁ, আমি ডাইৰেক্ট বইল কৰি পেলাই অকণমান মাংসটো মানে কেৰাহীত ফ্ৰাই কৰি পেলাই পানীটো অকণমান উৰি যাবৰ কাৰণে দিলোঁ। সেইধৰণে কৰি পেলাই ইয়াতে মছলা দি পেলাই বনালোঁ। যেনেকৈ নহৰু দিলোঁ, আদা দিলোঁ, কি কি দিছোঁ এইটো কৈ দিছোঁ বাৰু। জিৰা গুড়ি আছে ইয়াতে, মানে গোটা জিৰা হয়, পিচি পেলাই নিজে চাটনি বনালোঁ। ধনিয়া গুটি মানে পিচি পেলাই দিলোঁ। তাৰপিছত আপোনাৰ জালুক আছিলে আৰু অকণমান চফ গুটি দিছিলোঁ ইয়াতে, যাতে সোৱাদটো উঠে। আৰু ৰেড চিলি পাউডাৰ অকণমান নামত দিছোঁ, অকণমান কালাৰটো আহিবৰ কাৰণে। আৰু ভোট জলকীয়া দিয়া হৈছে, শুকান ভোট জলকীয়াও দিয়া হৈছে। কেঁচা এনেই তেলত ফ্ৰাই কৰাৰ অৱস্থাত মাংসকণ তেতিয়া অকণমান মিক্স কৰি পেলাই দি ৰাখিছোঁ। মায়ে অলপ নেমু চেপি দিছে, কাৰণ ভাত অলৰেডি বনাই হৈ গ'ল, খাব হৈছে। তো নেমু অলপ চেপি দিছে। ইয়াতে মিঠাতেল অকণো দি দিয়া আৰু নিমখ দি দিব। এতিয়া হৈ যাব আৰু ৰেডি, খাব পৰা। মই যে কৈছিলোঁ পাপাই বৰশী টুপিয়াইছিলে বুলি, সেয়া মাছ গুটি পালে ধৰি পেলাই ধনিয়াৰ লগত পিটিকা কৰি খাম কৈছিলে। লগতে এইটো ফুলৰ কিবা পাত এখিলাও লৈ আহিলে ধৰি পেলাই দিছে। এয়া ঘৰৰ পুখুৰী মাছ বৰশী টুপিয়াই আনিছে পাপাই। ইয়াতে এতিয়া নিমখ অকণ দি দিয়া হৈছে খোৱাৰ জোখৰ পৰিমাণে, আৰু এতিয়া মিঠাতেল অলপ দি দিয়া আৰু হৈ যাব। কেঁচা মিঠাতেল ইয়াত দি দিয়া, আৰু ইয়াৰ উপৰি পিটিকাত দিব আছিলে যে দি দিয়া। ইয়াত নিমখ দিলা নহয়, পিটিকাত অলৰেডি নিমখ দিয়া হৈ গৈছে। মই এতিয়া লৈ লওঁ অলপমান চাটনিৰ কাৰণে। ভাত বাঢ়ি আনিলে মায়ে অলৰেডি। পাপাকো কাঢ়ি কিনাতে অকণমান টেষ্ট কৰি চাওঁ। অকণমানে খাবা নেকি তুমি? খাব নোৱাৰিলে মোলৈ চেঞ্জ কৰিব দিবা। এয়া ডাঙৰ
একচুৱেলি তেল থকা বস্তু নেমু খাবই লাগে লগত সদায়। বিলাহী চাটনি অকণ দিয়া আৰু হৈ যাব। জলকীয়া নল'লেও হ'ব, ইয়াত অলৰেডি জলকীয়া আছেই। বিলাহী চাটনি দিছে মায়ে মোক, পুৰা বিলাহী চাটনিটো বহুত দিন খোৱা নাই একচুৱেলি। অলমষ্ট কাঁহীখন ৰেডি, মাংসটো কিছুমান ফ্ৰাই হৈ গৈছে, এনেকৈ খাম আৰু। হ'বই নাই, সেইটো সম্ভৱেই নহয়। মই এতিয়া টেষ্ট কৰি চাওঁ। নহয় মিঠা হ'ব নোৱাৰে, তুমি মিঠা বুলি কৈছা ন, ইমান ডাঙৰ জলকীয়াটো এফাল খাব পাৰিম আৰু মই। অকণমান খাই চাওঁ এতিয়া দেই, পুৰা জ্বলা।